Hi বন্ধুসকল, welcome back to my YouTube channel and আপোনালোকে চাই আছে Minhaz blog. So আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো। আজি আমি গৈ আছো মানালী ঘূৰিবলৈ, কিবা এক্টিভিটি কৰিম আৰু এতিয়া আমি যাম জিপ লাইন ট্ৰেকিং কৰিবলৈ। জিপ লাইন ট্ৰেকিং কৰাৰ পিছত আমি অটল টানেললৈ যাম আৰু তাৰ পিছত কক্সাৰলৈ যাম আৰু আপোনালোকে ভিডিওটো চাই থাকক। আজিৰ ভিডিওটো বহুত মজা হ'ব। সো ভিডিওটো ষ্টাৰ্ট কৰিছো। ইয়াত আমি জিপ লাইন ট্ৰেকিং কৰিম। ফাইনালি বন্ধুসকল আমি আহি গলো জিপ লাইনৰ ওচৰলৈ আৰু মই জিপ লাইনত উঠিম। আপোনালোকেও চাই থাকক, ভিডিওটো বহুত মজা হ'ব। বন্ধুসকল ইয়াত আমি আহি গৈছো জিপ লাইনত উঠিবলৈ আৰু এয়া হ'ল জিপ লাইন আৰু এইটো সাইডৰ পৰা সেইটো সাইডলৈকে মই জিপ লাইনেৰে যাম। তাৰ পৰা আমি ইয়ালৈকে জিপ লাইনেৰে আহিম আৰু আপোনালোকে দৃশ্যটো চাওক, কেনেকুৱা মজাৰ দৃশ্য। সো বন্ধুসকল মই এতিয়া জিপ লাইনত উঠিম। আপোনালোকে চাই থাকক কেনেকুৱা মজা লাগে। আপোনালোকৰ লাইফত এনেকুৱা এক্টিভিটি কৰিব, লাইফত অলপ এনজয়মেণ্ট কৰিব, বহুত মজা লাগে। কি ক'ম আৰু মোৰ ফিলিংছ বহুত কি ক'ম প্ৰকাশ কৰিব পৰা নাই। এনেকুৱা নেক্সট লেভেল ভিডিঅ' হৈছে। তো আপোনালোকেও চাই থাকক। সো বন্ধুসকল এতিয়া আমি ট্ৰেকিং শেষ কৰি কক্সাৰৰ ফালে ওলাই গৈছোঁ, কাৰণ মানালী আহি যদি আপোনালোকক বৰফ নেদেখুৱাওঁ তেনেহ'লে কেনেকুৱা ট্ৰিপটো বেলেগ ধৰণৰ হৈ যাব। সেইবাবে আপোনালোকক বৰফ দেখুৱাবলৈ লৈ গৈ আছোঁ। এতিয়া আমি ডাইৰেক্ট অটল টানেললৈ যাম, তাৰপিছত আমি কক্সাৰলৈ যাম। কক্সাৰত গ'লে আপোনালোকে বহুত বৰফ দেখিবলৈ পাব আৰু তাত বহুতো এক্টিভিটি হ'ব আমাৰ। আপোনালোকে চাই থাকিব। বন্ধুসকল আপোনালোকে এবাৰ নাজাৰটো চাওক, কেনেকুৱা সৌন্দৰ্যৰে ভৰপূৰ। এনেকুৱা নাজাৰা চাই চাই আমি সৰু এটা টানেল পাই গ'লোঁ। টানেল শেষ হোৱাৰ পিছত আপোনালোকে বহুত সুন্দৰ দৃশ্য দেখিবলৈ পাব। এয়া চাই লওক বন্ধুসকল, দিছ ইজ ভিউ অফ মানালী। এতিয়া মানালী অহাৰ যিটো ফিলিং আছে এতিয়া আহি আছে। সো বন্ধুসকল এনেকৈ গৈ গৈ আমি ফাইনেলি অটল টানেল পাই গ'লোঁ আৰু এয়া চাওক অটল টানেল আৰু এয়া চাওক অটল টানেল। আৰু ভিডিঅ'টো বহুত লং হৈ আছে, সেইবাবে মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আছোঁ। নেক্সট পাৰ্টটো আকৌ ষ্টাৰ্ট কৰিম। সো আপোনালোকে ফ'ল' কৰি দিব প্লিজ।